গাহৰিৰ ভেলু দেখোন বুজি নাপায়ে গাহৰিৰ ভেলু জ্ঞানীবিলাকে বুজি পায় জানা না অজ্ঞানীয়ে গাহৰিৰ ভেলু বুজি নাপায় কি ল'ম ভাই ষ্টেচন বনাই আছো ইয়াতে কৈঠালগুচিৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জাৰ্নি উইথ অৰূপ গাইজ জাৰ্নি উইথ অৰূপৰ এটা নতুন ভিডিঅ'লৈকে আপোনালোক চবকে স্বাগতম জনাইছোঁ মাঘৰ বিহুৰ শুভেচ্ছা দিলোঁ নতুন বছৰৰ শুভেচ্ছা দিলোঁ সকলোৱে মোৰ ভিডিঅ'বিলাক চাব পাম মানে কি আপোনালোকে জানে নাজানে পাম মানে তো চাগে সকলোৱে নাজানে পাম কি বস্তু কম মই আপোনালোকক পাম কি বস্তু পিছত কম ভিডিঅ'টো চাই থাকোঁ সকলোকে এই আমাৰ কৌশিকে হাঁহ সেই কৰিছে বাচি আছে হৈছে আৰু অলমষ্ট আৰু পুৰিব লাগিব হা সৰু সৰু চালটোৰ কাৰণে দে যৌবন গ'লে পাবলৈ টান বটি নাই নেকি ভণ্টি ডিমাক এটা আছে ৰাখি দিবি না ডিমা থাকবা পাৰে না অঁ নাথাকে ন গাড়ীখিনি উহে ল'ম নিচা কি ক'ম গাহৰি আধা কিলো মানে গাহৰি দোকানত নাইছে অন্তিম একদম আদা নেহৰখিনি বহুত জল্দি জল্দি বেলেগ আদা নেহৰখিনি বহুত হ'ব দে হবাৰ পৰ হৈছে যাৰে ধৰ দিছি জুই ধয় এই জল পৰবাৰ পৰ হৈছে এই জল পৰবাৰ পৰ হৈছে লেল ওলছি মোৰ চাবা হৈছে আৰু এই দেখান ঢাকান দি নহ'লে কিন্তু মই শেষ কৰিম ধৰে ধৰে জগা দিছো কাক কি কাৰ কোনটো লাগে নি 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 নাংগে ৰঙল না মজা পিৰা নাই নেকি এটা মই এতিয়া উঠিম কেনেকে এখন বহি আছো লেতেৰা হ'ব পাৰে কিন্তু থাকি খুব শান্তি আছে এখন জেগাত কি মজা তো আমাৰ খাল পানী শুকিয়ে গৈছে মাছ কিন্তু বহুত আছে কিন্তু মাছ নামৰে তামান বোকা ধুনীয়া একদম আল্টিমেট প্লেচ ধুনীয়া নেচাৰেল একদম প্ৰকৃতিৰ মাজত যি নহওক তাতে বহুত কিবা বস্তু পায় নাপালে মতলব নাই কিন্তু অক্সিজেন কিন্তু বহুত পায় বিন্দাছ একদম পুৰা এভেইলেবল অক্সিজেন কি অক্সিজেন ইটাতো কমলা হয় এইবিলাক কমলাৰ গাছ গাইছ এই গাইছ এইবিলাক কমলাৰ গাছ গাইছ পাম পাম বাবা কেইটা কেইটা গৰু দুইটা দুটা আৰু আছে আমাৰ গৰু ছাগাল চব আছে কিন্তু তাৰমানে মেইন বস্তুটো হৈছে কি ঘৰৰ পৰা তাৰমানে 4-5 কিলোমিটাৰমান দূৰত এটা জাগা গবৰাদল বুলি কয় ইয়াতে আমাৰ পাম ঘৰ আছে আমাৰ গাঁৱৰ মেক্সিমাম মানুহৰ তাৰমানে ইয়াতে ঘৰবিলাক তাতে খেতি বাতি তাতে নকৰে তাৰমানে তাতে থাকে আৰু ইয়াতে খেতি বাতি কৰে কাৰণ ইয়াতে নদীৰ পানীৰ সুবিধাটো ধুনীয়া নদীটো ওচৰতে আছে এই নদীটো বিশ্বাস কৰিব না আজিৰ পৰা আৰু 10 বছৰমান আগত সেইখিনিমানত আছিল পাতটো বৰা পাইছিলোঁ তাতে ইটো মনত পৰে
আহি এলাখন ঘৰ আছিল আমাৰ এলাখনৰ এতিয়া তাৰমানে চব নদী ভাঙি এতিয়া ৰাস্তা ঘৰৰ চটলেদি যাব লগা হৈছে পৰিস্থিতি ছিজনত কি খাব আম খাব না জাম খাব না কঁঠাল খাব না কি খাব বঢ়িয়া একদম মজা পৰিৱেশ মই এটা জেগাত উঠি আছোঁ আপুনি খাব আপোনালোকে কি বস্তু শাকো দেখছিল না নাই আগতে চাওকচোন কি বস্তুটো নদীৰ ওপৰত শাকো মজা একদম সৰুতে উঠা অভ্যাস আছে আগতে তামান ভয় লাগছিল উঠাতে এই তলত পানী ইফালে নদী এতিয়া আৰু আপুনি চব পাব আৰু হাঁহ মুৰ্গী পাৰ গৰু ছাগলৰ পৰা চব পাব খেতিৰ চব পাব একদম সঁজুলি চব খেতি চেতিও আমাৰ ইয়াতে হয় ধান চান মাৰাণ চাৰাণ চব ইয়াতে মাৰে ইয়াৰ পৰাই চব লৈ যায় খুৰাহঁত দেউতাহঁত আহি কিনে ধুনীয়া পৰিৱেশ একদম তক মজা চাৰিওফালে একদম পুৰা গাছ গছনি দি একদম ভৰপূৰ কাটি চিষ্টেম নাই কল ভৰি আছে একদম দাম লাগি যিমান খাই থাকক কৈলে থাকক মতলব নাই চাওক পাম বুলি কয় পাম ইয়াতে চুকুনছে একদম আপুনি বহক এনজয় কৰক তাৰমানে পথৰ বঢ়িয়া একদম এই চব সেইটো ইকাৰ ভাষা গাইছ একদম ধুনীয়া আল্টিমেট প্লেচ শান্তি আৰু শান্তি আমাৰ খেতি মাটি মজা একদম গাইছ খানা খোৱাৰ আগতে বস্তুখিনি দেখাই দিছোঁ একবাৰ ভালকৈ চাওক আপোনালোকে সকলোতো নাজানে ন কি বস্তু পিকনিক খাবা হাজাৰ টকা খৰচ কৰি পেলাই গাড়ী ভাড়া কৰি ইমান দূৰত যোৱাৰ একো প্ৰয়োজন নাই হিচাপমতে আমাৰ গাঁৱৰ মানুহবিলাকৰ এনেকুৱা নেচাৰেল কিছুমান প্লেচ থাকে তাৰমানে য'ত আহি বিন্দাছ একদম দিল খুলি এনজয় কৰক দিল খুলি খানা খাওক পিকনিক মানক জানুৱাৰী মাহত ইমান টকা খৰচ কৰি ক'ৰবাত যাই পেলাই গাড়ী ভাড়া কৰি যায় খানা খোৱাতকৈ নিজৰ ঘৰত থাকি পেলাই সেইখিনি পইচা দি খানা খাওক তাতকৈ আৰু এনজয় বেলেগ একো নাই মজা একদম লাষ্টকলৈ ভিডিঅ'টো চাই দেখো বঢ়িয়া লাগিব একদম মজা লাগিব নদীটো দেখা দিয়া না বোম দ একদম আৰু এই নদী বানপানী যে এইবাৰ হৈছিল যে 2012 হৈছিল একবাৰ আৰু এই যে ৰিচেণ্ট যিটো বানপানী হৈছিল বিশ্বাস কৰিব না আপোনালোকে এতিয়া বাৰু চিন নাই বাৰু আমাৰ ঘৰৰ এই যে ঘৰবিলাক আছে যে সেই ঘৰৰ মুধাই দি পানী গেছি এতিয়া কি মাছ হ'ল নেকি মাছৰ নিজা হ'ল ভণ্টি এই দালি নেকি দে বনলো ব্ৰইলাৰ বনো দেৰি হৈছে ধু কি আলা কৰিব কৰক দে আলা খানা খাবা আহিলে চব বস্তু এই নাপায় ন মাছ ধোৱাটোত হালধি সানিছি মাছেদি সেইটোত ধুইছা ব্ৰইলাৰখিনি তাতে আলা খাবি না মাংস মাছ খাইছা না গাহৰি খাইছা না তই গাহৰি খাইছা না এই ইফালে ব্ৰইলাৰ খাই মূৰ্খই না গাহৰি খাই জ্ঞানী হালধি দি ইমান তাতে খবৰ পৰিছে না সিজিছি না চাবি আৰু
নাই দিয়া এই ঘৰত থাকিব হ'ব না এই চাই মাহ বুইটো লগতে জগাল কৰিলে নেকি খাবৰ আহিছে দে হাঁহ খান কলা হৈ গৈছে মিচমিচা অলপ তেজ হ'ব ঐ তাৰ সদ্যনি চৈদ্যনি দিবা নালাগিলে কাৰ ন হলদে বহুতে এতে নব এখন ভিজিছি দেখোন কোনে জিকিছে এখন এই মাছৰ আঞ্জাখিনি লৈ পেলাই বাবুই বহা বাদাই দিব দে মাছৰ আঞ্জা মাংসৰ আঞ্জা তো মজা গাইজ ভিডিঅ'টো ইয়াৰ পৰাই সমাপ্ত কৰিম চাব ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষকলৈকে মজা লাগব বম ৰেচিপি এটা একদম আল্টিমেট খানা মাঘৰ 1 তাৰিখে কম পইচাত জব্দ খানা গাড়ী চাড়ী ভাড়া কৰা নাই গাইজ ঘৰতে খাইছোঁ খানাটো ঘৰত মানে আমাৰ পামৰ ঘৰত আহিছোঁ দিয়কচোন আমাৰ ঘৰত দুখন এখন হৈছে আমাৰ নিজে থকা ঘৰ আৰু 5 কিলোমিটাৰমান দূৰত কৈঠালকুছিৰ পৰা 5 কিলোমিটাৰমান দূৰত মোৰ ঘৰৰ পৰা তো তাতে তাৰমানে পাম ঘৰ আছে আমাৰ যেনেকৈ ফাৰ্ম হাউচ বুলি কয় তো তাতে খানা খাব আহিছোঁ একদম আল্টিমেট প্লেচ দেখিছে আপুনি চাৰিওফালে এইবিলাক আমাৰে খেতি ইনকৈ খেতি কৰি থৈ দিয়া আছে একদম পূৰা চাৰিওফালে বেহাৰ লাগিলে বেহাৰ পাব আলু লাগিলে আলু পাব পিঁয়াজৰ টাইমত পিঁয়াজ চব ধানটো আছেই তো কথাটো হ'ল এতিয়া মেইন বস্তুটো হ'ল ভিডিঅ'টো চাব আপোনালোকে গম পাইছে না আৰু লাইক কমেণ্ট গেলা কমি আছে বাঢ়ে দিব আশা কৰিছোঁ বহুত ডাঙৰ মানুহৰ ইচ্ছা নাই কিন্তু সপোনবিলাক তাৰমানে নিজৰ ভিডিঅ' আকাৰেদি সাঁচি ৰাখিবৰ মন ভৱিষ্যতকলৈকে চলি বুলি চাব পাৰিব না এই আমাৰ দেউতাই ইউটিউব কৰিছিল অলপ ভিডিঅ' বনাইছোঁ এইটো চাব আপোনালোকে মজা চাবতে বাই বাই নেক্সট লগ পাম এটা ধুনীয়া ভিডিঅ'ত আপোনালোকে যদি ছাপোৰ্ট কৰি যায় ন ভাল লাগে তেনেহ'লে ভিডিঅ' বনাই ভাল লাগে কিবা এটা মজা